আপোনালোক সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালো। কাতি বিহু যেহেতু কাতি বিহু মানে কঙালী বিহু বুলিও কয়। কাতি বিহু কঙালী বিহু একদম অভাৱনা টনৰ একচুৱেলি হয়ও এতিয়া আমাৰো অভাৱনা টনৰে নিচিনা আৰু অলপ চলপ। তো সেইকাৰণে কাতি বিহু আপোনালোক সকলোলৈ পুনৰবাৰৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু কাতি বিহু উপলক্ষে মই পিঠাগুড়িৰে বনাম। পিঠাগুড়ি sandesh যোনটো বেংগলীসকলে বনায় sandesh, মই পিঠাগুড়িৰে বনাম। আৰু পিঠাগুড়ি যোনটো জেং পিঠা আমাৰ ট্ৰেডিশ্যনেল সেইটো বনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ ভাল পাব। এই দুটা ৰেচিপি লৈ আহিছোঁ আজি কাতি বিহু বুলি আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ ভাল পাব। ভিডিঅ'টি শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তেতিয়াহ'লে আহক ৰেচিপি। প্ৰথমতে এই কাপটোতে একাপ পিঠাগুড়ি লৈছোঁ আৰু একেটা কাপতে আধা কাপ গাখীৰ লৈছোঁ। খুব ভালকৈ মিক্স কৰি দিব মিশ্ৰণটো, যাতে গুটি গুটি একো নাথাকে। খুব ভালকৈ মিহলি কৰি দিব। লৰাই ল'ব। তাৰপিছত আধা কাপ চেনি লৈছোঁ। আপোনালোকে যিকোনো চেনি ল'ব পাৰে, গুড়ি চেনি, গোটা চেনি যিকোনো, কাৰণ এইটো ধুনীয়াকৈ গলি যাব। আৰু আপোনালোকে চেনিটো নিজৰ সোৱাদ অনুসৰি ল'ব। খুব ভালকৈ লৰাই থাকিব। আৰু এয়া মই ড্ৰাই ফ্ৰুটছ পাউডাৰ লৈছোঁ। ড্ৰাই ফ্ৰুটছ পাউডাৰটো আকৌ মই এনেকৈ চালি লৈছোঁ, কাৰণ গোটা থাকি যায়। খুব ভালকৈ চালি ল'ব। 2 চামুচ ল'ব ড্ৰাই ফ্ৰুটছ পাউডাৰ। গোটাটো থাকিলে অলপ সন্দেশটো বনাওঁতে মানে অলপ শ্বেপটো দিওঁতে অলপ প্ৰব্লেম আহে, সেইকাৰণে মই চালি লৈছোঁ। যদি বেছি মিহি হয় আপোনালোকে নাচালিলে হ'ব। তাৰপিছত আধা চামুচ এনেকৈ গৰু ঘি লৈছোঁ। খুব ভালকৈ আকৌ মিহলি কৰি ল'ব। ইমানটোৱে ৰাখিব। কনচিষ্টেঞ্চিটো আপোনালোকে ইমানটোৱে ৰাখিব। আৰু দৰকাৰ হ'লে গাখীৰ দিব, পনীয়া হ'লেও কথা নাই, কাৰণ এতিয়া ডাঠ হৈ আহিবই যিহেতু। তাৰপিছত এখন পেনত কেৰাহী চচ দি লয়, তাৰপিছত সেইখিনি ঢালি দিব আৰু খুব ভালকৈ লৰাই থাকিব। খালি চিম কৰি খুব ভালকৈ লৰাই থাকিব লাগিব, নহ'লে গোটা গোটা হৈ যাব। খুব ভালকৈ কণ্টিনিউৱাছলি লৰাই থাকিব। এনেকুৱা ডাঠ হৈ আহিব। এতিয়া হোৱা নাই দেখিছেনে, ছাইডত লাগি আছে। যেতিয়া একদম গোটেই কেৰাহীখনৰ পৰা এয়া দিছেনে, এনেকৈ যেতিয়া গোটেইখিনি ওলাই আহিব, মানে এইটো ৰেডি হৈ গৈছে শ্বেপ দিবৰ কাৰণে, তেতিয়া একো প্ৰব্লেম নহয়। খুব ভালকৈ সানি গোটেই প্ৰচেছটো চিমত কৰিব। এয়া এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিব, বেছি ঠাণ্ডা নহয়, কুহুমীয়া জাষ্ট। আৰু হাতত অকণমান ঘি সানি এনেকৈ শ্বেপটো দি, এইটো যোনটো জুচ উলিয়াই তেনেকুৱা কিবা এটাই আপোনালোকে শ্বেপ দি ল'ব। যিকোনো ল'ব পাৰে, গিলাচৰ তলটোৱে দিও পাৰিব। গিলাচৰ তলটোতো কেতিয়াবা থাকে, বা আপোনালোকে নিজে যিকোনো নিজৰ ইচ্ছাৰে এটা শ্বেপ দিব। মই সেইটোৱে দিছোঁ, মোৰ সেইটোৱে এভেইলেবল আছিলে, বেলেগ একো নাই শ্বেপ দিবলৈ। আৰু যিকোনো এইটো এনেকুৱাকৈ হ'ব। আৰু সন্দেশ বনোৱা আৰু পায়ো কিবাকিবি সাজ সেইবোৰতো বনাব পাৰিব। মই এয়া হৈ গ'ল, ৰেডি হৈ গ'ল। দেখিছে কি ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি। এনেকৈ বনাই খাবচোন পিঠাগুড়িৰ সন্দেশ, খুব ভাল লাগে খাই। এয়া দেখিছে কিমান ধুনীয়া হৈছে। খালি আপোনালোকে শ্বেপটো দিওঁতে হাতত ঘি বা তেল সানি ল'ব। বনাই আছে। তো এতিয়া আহোঁ জেং পিঠাটোৰ কাৰণে। তো তেতিয়ালৈ আহক জেং পিঠাটো বনোৱা ষ্টাৰ্ট কৰোঁ। জেং পিঠাৰ কাৰণে পিঠাগুড়ি ল'ব। সেই একেটা কাপতে 1 কাপ লৈছোঁ। আৰু কি কৰিব, অলপ অলপকৈ আপোনালোকে পানী এড কৰি বেটাৰটো তৈয়াৰ কৰি ল'ব। একেলগে ঢালি নিদিব, বেছি পনীয়া হয়। আৰু যদি পনীয়া নিচিনা দেখে আৰু অকণ পিঠাগুড়ি এড কৰি দিলে হয়।
বা ডাঠ হ'লে আৰু অকণ পানী এড কৰি দিব এনেকৈ খুব ভালকৈ লৰাই ল'ব বেটাৰটো তৈয়াৰ কৰি ল'ব অলপ পনীয়াই কৰিব পনীয়া কৰিলে বেছি পাতলা হয় তেতিয়া খাবলৈ বেছি ভাল হয় ডাঠ হ'লে খাবলৈ ভাল নালাগে ডাঠ হৈ যায় তো পানী পিঠা যেনেকৈ বনাওঁ তেনেকুৱা প্ৰচেছে খালি এইটো জেং টাইপত হ'ব জেং পিঠা নামটোৱে জেং পিঠা জেং টাইপত যিকোনো কৰি গ'লেই হৈ গ'ল আৰু এইটো তাৰপিছত অকণমান নিমখ দিব এইটো নিমখীয়া হয় এটা মিঠা এটা নিমখীয়া খুব ভাল লাগে আপোনালোকে এনেকৈ বনাব তাৰপিছত নিমখ অকণমান দিব বেটাৰটো অলপ পনীয়া কৰিব তাৰপিছত অকণমান 1 পিঞ্চ জালুকৰ গুড়ি দিব আপোনালোকে ফ্লেভাৰ যি খায় তেনেকৈ দিব পাৰে খালি ফ্লেভাৰটো যি দিয়ে খালি অলপ গুড়ি হ'ব লাগিব নহ'লে খহটা হ'লে চেপটো যেতিয়া বনাওঁতে পিঠাটো বনাওঁতে দিগদাৰ হয় তাৰপিছত আপোনালোকে এইখিনি যিকোনো কালাৰ এড কৰোঁ বুলি ক'লেও কৰিব পাৰে মই ইয়াৰে অকণমান লৈ পেলাই মই এইখিনি অলপ দেৰি ঢাকি দিব লাগিব তাৰপিছত তাৰে অকণমান লৈ পেলাই মই অলপ পিংক কালাৰ এটা দিছোঁ আৰু এতিয়া এনেকৈ পেন এখন মানে টাৱা এখন ননষ্টিকিয়ে হয় আপোনালোকে লোহাৰৰ হেৰিয়াটো বনাব পাৰে গৰম হ'বলৈ দিব খুব ভালকৈ গৰম হ'ব লাগিব পূৰা উতলিবলৈ দিব তাৰপিছত চিম কৰি দিব সেইটো বেটাৰটো দিয়াৰ লগে লগে এতিয়া খুব উতলি গৰম হ'ব লাগিব নহ'লে পিঠাটো উঠি নাহিব খুব গৰম হ'বলৈ দিয়াৰ পাছত খুব গৰম হ'ব লাগিব তাৰপিছত এনেকৈ মই পলিথিনৰ এটাত কোন কৰি এনেকৈ জেংতে হাতেদি আপোনালোকে দিব পাৰিলেও দিব জেং কৰি দিলে হ'ল গোটেইখিনি অংক পংক জংক যি পাৰে দি দিব একদম সোনকালে কৰিব খালি মোৰ বহুত ঠাইত হেৰি হৈছে তথাপিতো এনেকৈ জেং পিঠাখন এনেকৈ কৰি এতিয়া চিম কৰি দিব অলপ দেৰি লাগিব এইটো উঠি আহিব তাৰপিছত নিজে দেখিছেনে উঠি আহিছে ডোচা যেন বনায় ডোচাৰ টাইপ তাৰপিছত পানী পিঠাটো একেই এইটো খুব খাবলৈ ভাল লাগে ক্ৰিস্পি হয় এইটো আপোনালোকে এনেকৈ বনাই তাৰপিছত এয়াৰটাইট কণ্টেইনাৰ এটাত আপোনালোকে থৈ দিব পাৰে আৰু মন গ'লে তেলত ভাজি খাব পাৰে এইটো আৰু দৰকাৰ হ'লে এতিয়াও আপোনালোকে ওপৰতে তেল দি লগালগ খাওঁ বুলি ক'লে তেল দি দিব পাৰে আৰু নহ'লে এইটো ষ্ট'ৰ কৰি ৰাখিব পাৰে এয়াৰটাইট কণ্টেইনাৰ এটাত মন গ'লে খাব পাৰিব বাচ্ছা ল'ৰা ছোৱালীয়ে খুব ভাল পায় এইটো ইয়াৰ দেখিছেনে হৈ গৈছে এনেকৈ বনাব জেং পিঠা ৰেডি হৈ গ'ল এনেকৈ ইজি বনাবলৈ খালি টাৱাখন খুব ভালকৈ গৰম কৰি ল'ব লাগিব তাৰপিছত অংক পংক জংক যি আঁকি যাব পাৰিব আপোনালোকে তেনেকৈ চেপটো দি ল'ব নামটোৱে জেং পিঠা জেং কৰি দিলে হৈ যায় গোটেই টাৱাখনত ৰেডি হৈ গ'ল জেং পিঠা এনেকৈ বনাব আপোনালোকক পুনৰবাৰৰ কাৰণে কাতি বিহু শুভেচ্ছা জনালোঁ আশা কৰিছোঁ ভিডিঅ'টি ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লাইক কমেণ্ট কৰিব তেতিয়াহ'লে আহোঁ বাই বাই